हेलो गाइस, आज आमी रंगालाव हुकान माछ मामला माछेदी आज सब्जी बनाम। एया हल हुकान माछ आलू काटी एया हल रंगालाव आलू काटी राखिছোঁ। एया हल पियाज, एटु हल নহৰু, एया हल জলকীয়া। এতিয়া আমি কেৰাহী গৰম দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া আমি মাছটো ভালকৈ তেলত ভালকৈ ফ্ৰাই কৰিম। ইয়াত অলপমান নিমখ দি দিছোঁ মাছটো ফ্ৰাই কৰোঁতে। সদায় শুকান মাছ বনালে মাছটো আগত ফ্ৰাই কৰি ল'ব, নহ'লে কেঁচা গোন্ধ এটা আহে। যদি ফ্ৰাই কৰি লয় এতিয়া দিম হালধি, দি দিছোঁ। ৰঙা দিবলৈকে ভাজিব। ইমান ধুনীয়া হৈ গৈছে, ভাজি ভাজি একদম ৰঙা পুৰা হৈ গৈছে। এতিয়া আলুখিনি দিম।
খোৱাটো ভাল হৈছে আৰু আপোনালোকে এনেকৈ বনাই খাইছে বহুত ভাল লাগে। এতিয়া আকৌ আমি ইয়াত 15-20 মিনিটৰ কাৰণে আকৌ ঢাকন দি ভালদৰে ৰাখিব লাগিব। একদম ভাপতে বনাম। ইয়াত আমি পানী অকণমানো ইউজ কৰা নাই। পানী সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টৰ ওচৰতে আমাৰ চেনেলটো গম পাম যে ভাল হৈছে নে বেয়া হৈছে বনোৱাবিলাক। এতিয়া আমি গেছটো অফ কৰি দিম। আমাৰ ৰঙালাও আৰু বাৰ্লা মাছৰ তৰকাৰী হৈ গ'ল।